নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যিসকল ষ্টুডেণ্টে 2020-21 চনত ফ্ৰেছ বাৰ ৰিনিউৱেল কৰিছিলে তেওঁলোকৰ পে'মেণ্টসমূহ আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে কেনেধৰণে চাব পাৰে সবিশেষ মই আজি এই ভিডিঅ'টোত লাইভ আপোনালোকক দেখুৱাম। গতিকেলৈ আপোনালোকে আপোনালোকৰ স্কলাৰশ্বিপৰ এমাউণ্ট কিমান আহিব কি কথা আপোনালোকে সবিশেষ চাব পাৰিব। আপোনালোকৰ স্কলাৰশ্বিপৰ পে'মেণ্ট টোটেল কিমান আহিব। গতিকেলৈ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক কেনেধৰণে আপোনালোকৰ স্কলাৰশ্বিপৰ এমাউণ্ট চেক কৰিব সবিশেষ মই জনাই দিছোঁ, ভিডিঅ'টো চাই থাকক। এপ্লিকেশ্যনটো মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ তলত আপোনালোকক লিংকটো দি আপোনালোকে ক্লিক কৰিও আপোনালোকে ডাউনলোড কৰিব পাৰে, নাই আপোনালোকে প্লে' ষ্ট'ৰত গৈ আপোনালোকে উমং এক্স বুলি আপোনালোকে উমং বুলি চাৰ্চ কৰি দিলে আপোনালোকে পাই যাব এপ্লিকেশ্যনটো। সেইটো পাই যোৱাৰ পিছত আপোনালোকে এপছটো ডাউনলোড কৰাৰ পিছত আপোনালোকৰ তাত আপোনালোকে উমং এপছটো আপোনালোকে এইটো দেখা পাইছে এপ্লিকেশ্যনটো, এইটো আপোনালোকে সেইটো ক্লিক কৰিব লাগিব। সেইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকৰ ইয়াত যোনটো PFMS অপশ্যনটো আপোনালোকে পাই যাব। এই PFMS অপশ্যনটো আপোনালোকে টাইপিং কৰিব লাগিব। সেইটো ক্লিক কৰাৰ পিছত মই বাকী প্ৰচেছখিনি দেখাইছোঁ আপোনালোকৰ। সেইটো টাইপিং কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখা আছে ইউআৰ পে'মেণ্ট এণ্ড ষ্টেটাছ, নাও ইউৰ পে'মেণ্ট ষ্টেটাছ, এইটো আপোনালোকে ক্লিক কৰিব লাগিব। সেইটো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ যোনটো আপোনালোকে NSP কৰিছিলে, NSP কৰোঁতে আপোনালোকৰ যোনটো ফোন নম্বৰ দিছে, ফোন নম্বৰ নহয়, যোনটো আপোনালোকৰ একাউণ্ট নম্বৰ দিছিলে সেই একাউণ্ট নম্বৰটো ইয়াত টাইপিং কৰিব লাগিব। মই আপোনালোকক মোৰ নিজৰ বন্ধু এজনৰ একাউণ্ট নম্বৰটো আপোনালোকক টাইপিং কৰি দেখাইছোঁ। একাউণ্ট নম্বৰটো টাইপিং কৰাৰ পিছত আপোনালোকৰ কোন বেংকৰ হৈছিলে সেইটো আপোনালোকে ইয়াত লিখিব লাগিব। যদি আপোনালোকৰ ষ্টেট বেংক যি বেংক হওক আপোনালোকে এইটো টাইপিং কৰিব ইয়াত। ষ্টেট বেংক অফ ইণ্ডিয়া যোনটো আছিলে সেইটো টাইপিং কৰিব। যোনসকলে যি একাউণ্ট দিছিলে সেই একাউণ্টটো আপোনালোকে টাইপিং কৰিব। টাইপিং কৰাৰ পিছত ইয়াত ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ ইয়াত তলত যোনটো দেখা পাইছে আপোনালোকৰ সেইটো এইবছৰ কৰাটো ইয়াত দেখা পাইছে আণ্ডাৰ প্ৰচেছিং বেংক CBCS, সেইটো যোনটো অপশ্যনটো আপোনালোকে সেইটো ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ওলাই যাব। ইয়াত দেখা পাইছে এইখিনি গোটেইখিনি আপোনালোকৰ কোনটো স্কলাৰশ্বিপ কৰিছিলে কি কথা আপোনালোকৰ সবিশেষ জনাই দিব দেখা পাব ইয়াত। তাৰপিছত ইয়াত দেখা পাইছে টোটেল মোৰ এমাউণ্টটো শ্ব' হৈ আছে 22,100 টকা। গতিকেলৈ আপোনালোকে আপোনালোকৰ ষ্টেটাছসমূহ এনেধৰণে চেক কৰিব পাৰিব। কিমান টকা পাব, কেতিয়া পাব, তাৰিখটো ইয়াত দেখা নাই। আপোনালোকে মিনিমাম জানুৱাৰী আগত এইটো যোনটো 2020-21 NSP স্কলাৰশ্বিপৰ কৰিছিলে যিসকলে তেওঁলোকে পে'মেণ্টসমূহ পোৱা নাই, তেওঁলোকে 2020-21 ভিতৰত পাই যাব পে'মেণ্টসমূহ। এইটো আছিলে চমুকৈ এটা ইনফৰমেশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ পাই থাকিব পাৰে। ধন্যবাদ। জয় অসম।